নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ ভিডিঅ'বিলাক চাই আছে আৰু চাই কেনেকুৱা পালে সেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি মই এটা হেয়াৰ কেয়াৰৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল পাব। যদি আপোনালোকে মোৰ নিচিনাকৈ নিজৰ চুলিখিনি ভাল কৰিবলৈ বিচাৰে তেন্তে এনেকৈ লগাব আৰু লগাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আহক ভিডিঅ'টো শেষলৈকে চাওক। মই এটা চচপেনত 2 গিলাচ ঠাণ্ডা পানী লৈ লৈছোঁ আৰু মোৰ বাকীখিনি বস্তু ৰেডি হয় মানে এতিয়া মই এইখিনি মিডিয়াম ফ্লেমত গৰম হ'বলৈ দি দিম। আৰু মই 2 চামুচ চাউল লৈছোঁ আৰু মোৰ বটলত ভৰোৱাই আছিলে টিচি আৰু ইয়াৰ পৰা মই 2 চামুচ লৈছোঁ। মোৰ দেখুওৱা নহ'ল আচলতে, মই চাউলো 2 চামুচে লৈছোঁ আৰু টিচিও মই 2 চামুচ লৈছোঁ। আচলতে চাউলখিনি নন পলিচ চাউল হ'লে ভাল হয়, কিন্তু যিহেতু এতিয়া ঘৰুৱা চাউল নাই মই কিনা চাউলে ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু কিনা চাউল গোটেইখিনি মই এতিয়া ভালকৈ ঠাণ্ডা পানীৰে ধুই ল'ম যাতে একো বেয়া বস্তু ৰৈ নাযায়, যিহেতু চাউলত কিছুমান পোকে নধৰিবৰ কাৰণে ৰাসায়নিক পদাৰ্থ দিয়ে। আৰু সেইখিনি ধোৱা হয় মানে ইফালে মোৰ পানীখিনি একেবাৰে উতলিছে আৰু এতিয়া মই গোটেইখিনি বস্তু ইয়াতে ভালকৈ বাকি দি দিছোঁ। গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ আৰু যেতিয়ালৈকে এইখিনিৰ এটা ষ্টিকি ভাৱ নাহে তেতিয়ালৈকে মই টিচি আৰু চাউলখিনি মিডিয়াম ফ্লেমত উতলাই থাকিম। এয়া মোৰ ওপৰলৈকে ফেনখিনি উঠি আহিছে আৰু মই মাজতে এবাৰ চামুচ এখনেৰে লাৰিও চাইছোঁ যে হৈছেনে নাই। অকণমান হোৱা যেন অনুভৱ হৈছে আৰু মাজতে যেতিয়া মই হাতেৰে আঙুলিত এনেকৈ লৈ চাইছোঁ তেতিয়া অনুভৱ হৈছে যে মোৰ এই জেলখিনি ভালদৰে ওলাই গৈছে আৰু হৈছে, এটা ষ্টিকি ভাৱ আহিছে। আৰু মই যেতিয়া হৈ গ'ল তেতিয়া গেছটো অফ কৰি এখন মই চেকনিত এই গোটেইখিনি বাকি লৈছোঁ। কাপোৰ এখনত ল'ব পাৰিলে ভাল আছিলে, যদি চাফা এখন কটন কাপোৰত লোৱা যায় তেতিয়া ভালকৈ এই জেলখিনি ওলাই যায়। যিহেতু কাপোৰত ল'লে এইখিনি চেপি দিব পাৰি, মোৰ আজি কাপোৰত লোৱা নহ'ল, মই চেকনিৰে চেকি দিলোঁ আৰু তলত যিখিনি লাগি আছিলে সেইখিনি মই এনেকৈ চামুচেৰে হেঁচি দিছোঁ। দিয়াৰ পিছত গোটেইখিনি জেল ভালদৰে ওলাই গৈছে। ইচ্ছা কৰিলে মই এইখিনি আকৌ অকণমান পানীত উতলাই আৰু অকণমান জেল উলিয়াই ল'ব পাৰিলোঁ হয়। যিহেতু মোৰ চুলিৰ হিচাপত মোৰ জেল ওলাই গৈছে সেয়েহে মই নকৰিলোঁ আৰু এইখিনি মোৰ হৈ গৈছে। 2 চামুচ চাউল আৰু 2 চামুচ টিচিৰে ইমানখিনি মোৰ জেল ওলাই গৈছে। মোৰ জেলখিনি বেছি ডাঠ হোৱা নাই, ইচ্ছা কৰিলে ইয়াতকৈ অকণমান ডাঠ কৰি ল'ব পাৰে। এতিয়া মই এইখিনি ভালকৈ চুলিৰ গুৰিৰ পৰা তললৈকে লগাম। লগতে আৰু এটা কথা, মই এই জেলখিনি লগে লগে লগোৱা নাই, 1 ঘণ্টামান মই ৰাখি থৈ দিছোঁ ঠাণ্ডা হ'বলৈ, যিহেতু গৰম বস্তু চুলিত লগাব নোৱাৰি। এতিয়া মই একেবাৰে গুৰিৰ পৰা তললৈকে লগাম। যিসকলৰ চুলি একেবাৰে ৰাফ তেওঁলোকে এনেকৈ ঘৰুৱাভাৱে কণ্ডিশ্যনাৰ কৰিব পাৰে। টিচি আৰু চাউল আমাৰ চুলিৰ কাৰণে খুব ভাল। চাউলে আমাৰ চুলি দীঘল কৰাত সহায় কৰে, ঠিক তেনেদৰে টিচিৰ পৰা যিটো জেল ওলায় সেইটোৱে আমাৰ প্ৰাকৃতিকভাৱে চুলিখিনি কণ্ডিশ্যনাৰ কৰাত সহায় কৰে। চুলিত এটা খুব ধুনীয়া চাইন আহি যায় আৰু চিল্কিও হয়। আৰু মই এতিয়া ভালকৈ লগাই পেলাই এইখিনি ৰাখি থৈ দিম যেতিয়ালৈকে শুকাই নাযায়। আৰু যেতিয়া শুকাব তেতিয়া মই এইখিনি ঠাণ্ডা পানীৰে ধুই দিম। আৰু লগে লগে মই আজি চেম্পু নকৰোঁ, পিছদিনাখনে চেম্পু কৰিম। যেতিয়া নিজে লগোৱা যায় পিছদিনা নিজেই গম পোৱা যায় চুলিখিনি আমাৰ কিমান ধুনীয়া কোমল হৈছে। বজাৰৰ পৰা কিনি অনা কণ্ডিশ্যনাৰতকৈ এনেকৈ প্ৰাকৃতিকভাৱে বনাই লোৱা কণ্ডিশ্যনাৰ চুলিখিনিৰ কাৰণে খুব ভাল হয়। চুলি আমাৰ যোৱা বা সৰাটো কমি যায়। এয়া 1 ঘণ্টাৰ পিছত মোৰ চুলিখিনি ভালদৰে শুকাই গৈছে আৰু ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া মই ধুই দিম এইখিনি ঠাণ্ডা পানীৰে আৰু ধোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ মোৰ চুলিখিনি কেনেকুৱা হৈছে। এয়া চুলিখিনি ধোৱাৰ পিছত মোৰ যথেষ্ট কোমল হৈছে। মোৰ নিজেই চুলিখিনি লাৰিবলৈ খুব ভাল লাগিছে। তেন্তে আজিলৈ ইমানে। আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।